हेलो गाइस जिज्ञास ब्लगলৈ স্বাগতম জনাইছো। আজি আমি যাবলৈ ওলাইছো ভৈৰৱকুণ্ডলৈ পিকনিক খাবলৈ। যেহেতু বছৰৰ লাষ্ট ডিসেম্বৰ মাহ, সেইকাৰণে সকলো পিকনিক খাবলৈ যায়, আমিও যাবলৈ ওলাইছো। আৰু বিশেষ নহয়, আমি দূৰ দূৰণি নহয়, ওচৰৰে বাৰু মানুহ। ইমান কুঁৱলী দিছে, এতিয়া ঠিক 6:20 আমি ঠিক গাড়ীও আহি পাইছে, ইতিমধ্যে আমি যাবলৈ ওলাইছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ভতিজাটো পাৰ উঠিছে মোৰ লগতে, কিন্তু সি নামিব পৰা নাই। লাহ লাহে নামিয়া পিকনিকৰ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। এই নদী আৰু এইফালে মানুহবিলাক অহা যোৱা কৰি আছে, এইফালে খানাই বনাই আছে। আমাৰ এইফালে বাচ্ছাটোও খেলিবলৈ গৈছে নদীত, এই পানী লাৰিব গৈছে বেটাই। ইমান পানী পাই পুৰা ফুৰ্তিটামান তাৰ। ইতিমধ্যে আমাৰ খানা হৈ গৈছে তৈয়াৰ, আমি খানা খাবলৈ ওলাইছোঁ। সকলোৱে একেলগে বহি আমি খানা খাবলৈ ওলাইছোঁ। চাওকচোন ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ।